ষ্টেপ ল'ব লাগে ষ্টেপ ল'ব ষ্টেণ্ড ল'ব লাগিব ৰ এই সৰু ইউটিউবাৰ এতিয়া উপায় নাই পইচা অহা নাই পইচা পালে একদম মানে ষ্টেণ্ড কি ডাঙৰ ডাঙৰ কেমেৰাও আনিম মানে নমস্কাৰ বন্ধুসকল আজি বহুত দিন হ'ল মই ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু যিহেতু মোৰ বেমাৰ হৈছিলে বেমাৰ হৈ মানে একদম মানে বেছিকৈ বেমাৰ মানে মোৰ মাথা বিষাইছিলে মানে বেছিকৈ মই মানে যি বেমাৰ হ'লে মই বহুত সহ্য কৰিব পাৰোঁ কিন্তু যদি মোৰ মাথা বিষাই নহয় বিষালে মই একদম সহ্য কৰিব নোৱাৰোঁ তেনেকুৱা মানে হয় মানে একদম কোনো কামতে মানে মন দিব পৰা নাছিলোঁ আৰু মোৰ লগৰ বন্ধু বা বিজনেছ পাৰ্টনাৰে হওক বহুত মানে লগৰ বন্ধুৱে ফোন কৰিছে কিন্তু প্ৰত্যেকৰ ফোন দুই এটা ৰিচিভ কৰিলেও মানে প্ৰায়ভাগ ফোন ৰিচিভ কৰিব পৰা নাছিলোঁ যিহেতু মানে ডিপ্ৰেশ্যন টাইপত হৈ আছিলে মাথা খুব মানে বেছিকৈ বিষাইছিলে এই বিষয়ৰ কাৰণে মানে কি হৈছে ফোনবোৰ ৰিচিভ কৰি আৰু কথাও পাতিব মন নাছিলোঁ মন নাই বা মানে এইটো মানে কি হয় এইটো কি বুলি কয় জানো যে কিবা কৰিব নোৱাৰোঁ মানে কনচেনট্ৰেট দিব নোৱাৰোঁ দিব নোৱাৰাৰ কাৰণে মানে ৰিচিভ কৰা কিছুমান বেয়াও পাইছে কিন্তু কিছুমানে ফোন কৰি কৈছোঁ যে এনেকুৱা বেয়া নাপাব মানে মোৰ এনেকুৱা কণ্ডিশ্যন হৈ আছিলে বা বহুত মানিছেও বাৰু কিছুমানে আৰু হ'লেও আৰু অলপ কৈছে আৰু অলপতো ক'বই আৰু বেয়া যদি মন কিবা হয় ফোন ৰিচিভ নকৰিলে আৰু চবে কিন্তু মই এইটো কওঁ আপোনালোকক যে এইটো কৰিব নালাগে একচুৱেলি যে ফোন ৰিচিভ কৰিব লাগে ফোন কিয় ফোন কৰে মানুহে ফোনটো যিকোনো মুহূৰ্তত বা অসুবিধা হোৱাৰ কাৰণে কাৰো নাম্বাৰ বা পটককৈ উলিয়াব নোৱাৰাৰ কাৰণে আপোনাৰ নাম্বাৰো উলিয়াই হয়তো আপোনাক ফোন কৰিব পাৰে হঠাৎ বা এক্সিডেণ্টো হ'ব পাৰে বা যিকোনো এটা অসুবিধাত পৰিব পাৰে বা তেনেকুৱা এটা কণ্ডিশ্যন হ'ব পাৰে যে তেওঁ একেবাৰে আপোনাক ফোন নকৰিলে মানে বেলেগ ফোন কৰিব নোৱাৰে এই টাইপত হ'ব পাৰে মানে সেইকাৰণে ফোন ৰিচিভ কৰিব লাগে ময়ো এইটো কৰাটো ভুল হৈছে বাৰু তাৰপিছত বা ঘৰৰ মানুহ হ'লেও বা ফোন ৰিচিভ কৰিব দিব লাগে এইটো ৰিচিভ নকৰাকৈ থাকিব নালাগে আৰু মই আজি বিশেষ এটা টপিক এটা লৈ সৰু এটা টপিক লৈ মই আপোনালোকৰ ওচৰলৈ সৰু নহয় টপিকটো বহুত ডাঙৰ টপিক কিন্তু মই অলপ সৰুকৈ ক'ম যিহেতু মই এইটো কিয় ক'ব লগা হৈছে মোৰ মানে আজি বহুত দিনৰ পৰা কাম এটাত মই লাগি আছিলোঁ কিন্তু মই আজি লগৰজন মোৰ বন্ধুজনে ত্যাগ কৰাৰ কাৰণে মোৰ আজি এই কাম ছাকচেছ হৈছে বুলি মই ক'ব পৰা হৈছোঁ আৰু এই টপিকৰ পিছতো মই আপোনালোকক এটা ভিডিঅ' দেখুৱাম আমি ক'ত গৈছিলোঁ বা মোৰ লগৰজন নহয় আৰু বেলেগ এটা কামত গৈছিলে এই কামত আমি ক'ত গৈছিলোঁ এইটো দেখুৱাইছে চাই থাকি আপোনালোকে আৰু টপিকটো আৰম্ভ কৰোঁ এই টপিকটো মই লৈছোঁ ত্যাগ ছেক্ৰিফাইচ এই ছেক্ৰিফাইচ শব্দটো কিন্তু বহুত মহান শব্দ ত্যাগ শব্দটো কাৰণ ত্যাগ বুলি ক'লে প্ৰত্যেকজন মানুহে ত্যাগ কৰিব নোৱাৰে আৰু কিমানজনে ত্যাগ কৰিছে বা ত্যাগ কৰা আমাৰ আগৰ যি আমাৰ স্বাধীনতা সংগ্ৰামী আমাৰ তেওঁলোকে শ্বহীদসকলে হওক তেওঁলোকে নিজৰ দেশৰ হকে তেওঁলোকে নিজৰ জীৱনক ত্যাগ কৰিছে তেওঁলোকক মই প্ৰথমতে চেলুট জনাইছোঁ আৰু মোৰ এই টপিক লোৱাৰ কাৰণটো হ'ল মই এটা কাম এটা কৰিছিলোঁ মৰিগাঁও ডিষ্ট্ৰিক্টত এই মৰিগাঁও ডিষ্ট্ৰিক্টত এই কামটো নকৰাৰ আগতে কাম মানে থানা যোৰা হৈছিলে কামটো যে বহুত মানুহ লাগি আছে কামটোৰ কাৰণে কিন্তু তাৰ মেইন দাবীদাৰ হয় মোৰ লগৰ এজন আছিলে কিন্তু এই লগৰজন যদি কামটো কৰিম বুলি কয় কিন্তু এই কামটো মই নাপাওঁ যিহেতু তেওঁৰ এলিজিবিলিটি লাগে তেওঁ অলপ বেছি আছে বেছি হোৱা হেতুকে তেওঁতো কামটো যদি কৰোঁ বুলি কয় তেতিয়াতো আৰু মইতো কামটো নাপাওঁ সেইকাৰণে মই বৰ ডাঙৰ কাম নহয় সৰু কাম হ'লেও মোৰ কাৰণে হয়তো আপোনালোকৰ কাৰণে মই কামৰ বিষয়ে বাৰু নকওঁ কামেই হয় সৰু হ'লেও ডাঙৰ হ'লেও এই হিচাপে মই ভাবিছোঁ আৰু মোৰ লগৰজনক মই আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ মোৰ কাৰণে এই কাম তেওঁ মানে এৰি দিছে এই কামটো তেওঁ নকৰাকৈ মোক কামটো মোৰ হাতত তুলি দিছে যিহেতু এই কাম নকৰিলে তেওঁৰ বহুত লছটো হয় লোকচানো হয় লছ হ'লেও তেওঁ কি কৰিছে যে কামটো মানে এনিহাও মোকেই দিয়াৰ মানে তেওঁ মাথা মাৰিছে কিন্তু এনেকুৱা মহান বন্ধু আজিকালি পাবলৈ বহুত কঠিন আৰু যদি আপোনালোকৰ ওচৰত এনেকুৱা যদি লগৰ আছে এই লগৰজনক কেতিয়াও আপুনি এৰিব নালাগে কাৰণ এনেকুৱা লগৰ পাবলৈ নাই আজিকালি এনেকুৱা লগৰ বন্ধু আজিকালি পাবলৈ নাই সেইকাৰণে নেৰিব আপোনালোকে আৰু তেওঁ কি কৰিলে অফিচত বা গৈ তেওঁ এটা ৰিকুৱেষ্ট কৰিলে যে কামটো মোকে দিয়াৰ মানে তেনেকুৱা এটা কাম কৰিলে সৰু কাম প্ৰাইভেট টাইপৰে কাম মানে অফিচ হ'লেও মানে অলপ প্ৰাইভেট টাইপৰ কাম তেনেকুৱা ৰেষ্টাৰ বা তেনেকুৱা মানে কিবা নালাগে এনেকুৱা কাম আৰু কামৰো বহুত কাম আছে নহয় জানো তাৰপিছত এই কামটো তেওঁ মোক দিয়াবৰ কাৰণে তেওঁ কি কৰিছে
যে তেওঁ ডিনাৰতো মাতিছে আমাৰ যোনজন কাম মেইন কাম দিব পৰা মানুহজনক, আৰু মইতো গমেই পোৱা নাই, পিছতহে গম পাইছোঁ কাম যদি মোৰ হাতত অহাৰ পিছত। আৰু এই কাম কৰাটো তেওঁ বহুত ধৰণৰ সহায় কৰিছে, পইচা পাতিয়ে হওক বা কিবা হওক বহুত সহায় কৰিছে, আৰু আজি কাম ছাকচেছো হৈছে। সেইকাৰণে বহুত মনতো এটা ভাল লাগিছে, তেওঁক ধন্যবাদ জ্ঞাপনো কৰিম। কিন্তু নাম মই নকওঁ, যিহেতু তেওঁৰ পৰা মই তেওঁৰ ভিডিঅ' এখন এটা বনাম বা বুলি পেলাই মই একো তেওঁক পাৰ্মিশ্যনো লোৱা নাই, কিন্তু নামো নকওঁ আৰু কি কাম আছিলে, কামটো নকওঁ, বেয়া নাপাব আপোনালোকে। কিছুমান কাম হয়নে নহয়, কিছুমান কাম চিক্ৰেচি মেইনটেইন কৰিব লগাও হয়, সেইকাৰণে মই এইটো নকওঁ। যে সেইকাৰণে মই এটাই ক'ব বিচাৰোঁ যে যদিহে তেনেকুৱা লগৰ আছে কোনো এৰিব নালাগে। আৰু কমেণ্ট বক্সত আপোনালোকে জনাব যে ত্যাগ বা ছেক্ৰিফাইচ কৰি পাইছেনে নাই আপোনালোকে, আৰু কিমানজনে ছেক্ৰিফাইচ কৰিছে আৰু কি কামত ছেক্ৰিফাইচ কৰিছে আপোনালোকে জনাবচোন, কমেণ্টত জনাব। আৰু বাকী আমি তাৰপিছত আকৌ কাম এটাত গৈছিলোঁ, এই কামটো আজি 2টা কামেই ছাকচেছ হোৱা বুলি ক'ব পাৰি। সেইকাৰণে বহুত ভাল লাগি আমি এটা জেগা এটাত গৈছিলোঁ, আৰু ক'ত গৈছিলোঁ আপোনালোকক ভিডিঅ'ৰ যোগেদি আপোনালোক দেখুৱাইছোঁ। ভিডিঅ'টো চাই থাকি আপোনালোকে এখন লয় আৰু কমেণ্ট কৰি জনাব, আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইব কৰিব, আৰু শ্বেয়াৰ কমেণ্ট বা লাইক কৰিবলৈ আপোনালোকে পাহৰি নাযাব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বঢ়িয়া লাগিব ন? বঢ়িয়া হাৱা আছে গোটেই আমাৰ গেং চাব আহিছোঁ, নদী চাব আহিছে নেকি? ধুনীয়া, ভাল লাগিছে ন সেইটো ইয়াৰ? নহয় বেয়া নহয় বাৰু, বাতি কিমান ডাঙৰ বাতি বঢ়িয়া হৈছে। গাহৰি খাওঁ নেকি? গাহৰি হা গাহৰি খাব, গাহৰি খাওঁ হয় নহয়? গাহৰি খোৱাটো ভাল পৰম্পৰা। গাহৰিটো আছে আপোনাৰ? পানীও দি দিব। ঔটেঙাৰ লগত হ'ব, টেঙাৰ লগত হ'ব। ঔটেঙা বনাম। যি আমি খাদ্য অৰ্ডাৰ দিলোঁ, অৰ্ডাৰ দিয়াৰ পিছত অলপ আপোনালোকক ব্ৰহ্মপুত্ৰখন দেখুৱাওঁ বুলি মই কেমেৰাখন আকৌ হাতত তুলি ল'লোঁ, আৰু লৈ আপোনালোকক অলপ দেখুৱাইছোঁ। এয়া কিবা কৈছে, জাম মাৰি দে এবাৰ জাম মাৰি দে তলত। ভাল লগা দৃশ্য, আপোনালোকে আহিলে আহিব পাৰে পাঞ্চৈ শিলা। আপোনাৰ এই পানীখাইটি পাৰ হৈ আপুনি পাই যাব পাঞ্চৈ। বহুত ভাল ভাল ডিছো পোৱা যায় ইয়াতে। বনাই লাভ নাই, ষ্টেণ্ড ল'ব লাগে, ষ্টেণ্ড ল'ব লাগিব ৰ। এই সৰু ইউটিউবাৰ এতিয়া হোৱাই নাই, পইচা অহা নাই। পইচা পালে একদম মানে ষ্টেণ্ড কি ডাঙৰ ডাঙৰ কেমেৰাও আনিম মানে, লৈ মেলি আৰু ধুনীয়াকৈ বনাম। চাওঁ আজি অলপ খাই লওঁচোন বাৰু, আজি যি পাওঁ তাকে খাই লওঁ। গাহৰিয়ে খাব লাগিব নেকি? পুৰা ষ্টুডিঅ' বনাই দি তহঁতকো মাতিম সাক্ষাৎকাৰ ল'বৰ কাৰণে। বাবুল আহি যা। বৰ্তমান কি কৰি আছে? চিলিং কেনেকৈ লগাই বোলে? চিলিং কেনেকৈ লগাই? ভাল কাম কৰে বাৰু দেই, এনেই ধেমালি কৰিছোঁ। এই ভাল এজন মানে পল চিলিঙৰ মিস্ত্ৰী বুলি কৈছে, এতিয়ালৈ কামটো দেখা নাই বাৰু। চাব লাগিব। ৰাজুটো এইটো ধান খেতি কৰা মানুহ, ধান খেতি দেখুৱাইছিলোঁ ধান খেতি একদম এই বহাগ মাহত ধান পুৰে ধাননি পথাৰত কৰি থৈ দিছে। কাটা সময়তে যাম, পাতি খুৱাব লাগিব আৰু হয় নহয়? এনেকৈ আমি সকলোৱে কথা পাতি অলপ এই যি খোৱা ৰেডি হোৱালৈ আমি অলপ কিবা কৰিলোঁ, অলপ ধেমালি কৰিলোঁ, আৰু দেখুৱাই আছোঁ এই পৰিৱেশখিনি আপোনালোকক। কিমান ভাল মানে লগা এটা পৰিৱেশ, সেইটো চাওক। আপোনালোকে আহিব পাৰে, বহুত
মানে শান্তি পাব ইয়াতে আহি। একদম মানে কি ক'ম, এনেকুৱা মানে ফিল হৈছে মানে যে গুৱাহাটীৰ পৰা আহি পেলাই ইয়াতে স্বৰ্গত থকা যেন অনুভৱ হৈছে, তেনেকুৱা হৈছে। এতিয়া প্ৰাকৃতিক পৰিৱেশ চাৰিওফালে, এনেকুৱা এই নদীৰ ঘাট, এই জাহাজ আছে এইফালে, আৰু এনেকৈ আমি অলপ ৰখি আছোঁ, ৱেইটিং কৰি আছোঁ। এতিয়া বনাই আছে, খোৱা ৰেডি কৰি আছে ৰেষ্টুৰেণ্ট আৰু এই ৱেটাৰ দাদাবিলাক অৰ্ডাৰ দিলোঁ আমি। গাহৰি খাম আজি, মানে গৰম কিন্তু হ'লেও আজি অলপ গাহৰি খাম বুলি ভাবিছোঁ আৰু। ডাইনিংবিলাকো দেখাত বেয়া নহয়, এয়া বঢ়িয়া, মানে ডেক'ৰেশ্যনো ভাল কৰিছে। এই ডাইনিংবিলাক চাব পাৰে আপোনালোকে। ইয়াতে মানে কম বাজেটত মানে ভাল আৰু মুঠতে, ইমান বেয়াও নহয়, বেছি একেবাৰে ভালো নহয়, কিন্তু ডাইনিংবিলাক যিয়ে নহওক ভাল লাগিছে বা ডেক'ৰেশ্যন কৰিছে, আৰু যি তেওঁলোকৰ হিচাপ মতে আৰু। ইয়াত ৰাজু বহি আছে, এইফালে খানা আমাৰ ৰেডি হৈ আছে। খানা ৰেডি হওঁতে বহুত সময় লাগিছে ন। এয়া পাকঘৰ, এয়া কিটচেন ৰুমটো, এইটো এইফালে তাতে খানা বনাই আছে। খানা কিমান সময় লাগিব একো ধৰিবই পৰা নাই। এতিয়া বহুত সময় ৰখিলোঁ, তেওঁলোকে মানে ফ্ৰেছ খানা বনাই দিয়ে, আৰু প্ৰত্যেক ৰেষ্টুৰেণ্ট বা কিবাতে তেনেকুৱা বনায়, ফ্ৰেছে দিয়ে বাৰু, কিন্তু হ'লেও ইয়াত অলপ বেছি সময়টো লোৱা যেন লাগিছে। আমাৰ এই মহাজন চাহাব বহি আছে, এয়া চাওক মহাজন, এই হোটেলৰ মালিক, মানে ধেমালি কৰিছে আৰু, মালিক নহয়, একেলগে খাব আহিছোঁ আমি। এইটো ডেক'ৰেশ্যনো বেয়া নহয় বাৰু, ভালেই হৈছে, তেওঁলোকৰ হিচাপ মতে কৰিছে ডেক'ৰেশ্যন। এয়া দেখা দিয়াৰ পৰা নদীৰ একেবাৰে ব্ৰহ্মপুত্ৰৰ আপোনালোকে ভিউটো পাব। এড্ৰেছ আপুনি অলপ কৈ দিয়কচোন বাৰু, কেনেকৈ দিব লাগে? পানীখাইটি হাতীচিলা, পানীখাইটি আছিল, গুৱাহাটী 26 পৰে। আচ্ছা আচ্ছা, ইয়াতে মানে সকলো আইটেমে পোৱা যায়, চব পায়, সকলো ডিছ পোৱা যায় ন? হয়, আচ্ছা বাৰু, সম্পূৰ্ণ আমাৰ অসমীয়া খানা, একেবাৰে মানে বেছিও নহয় মানে কমো নহয়, দাম একদম ভাল আৰু। আচ্ছা বাৰু, ঠিক আছে। মোৰ ইয়াৰে হোটেলৰ কৰ্মচাৰী, তেওঁ গোটেইখিনি আপোনালোকক কৈ দিলে যে ইয়াতে অসমীয়া খাদ্য সম্ভাৰ ইয়াতে পোৱা যায়। ৰখি আছোঁ, ৱেইটিং কৰি আছোঁ আমি সকলোৱে। পূৰা টেষ্টি খালোঁ। এতিয়া খাই বৈ যাওঁ আৰু ন? আৰু অকণমান পাৰিলে বাগানত দিব পাৰি, এই চাইডত ইমান ধুনীয়া বতাহ লাগি খালোঁ। আপোনালোকেও খাব আহিব, ভাল লাগিছে খোৱা। এইয়া খাই আছে, আমাৰ হ'ল খোৱা। পাবলৈ তামাম এই দবাই আছে, ৰাজু ইফালে খাই আছে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে।